Assalamualaikum, নমস্কাৰ, ওয়েলকাম বেক টু মাই চেনেল ফাতিমা's ডেইলি লাইফ। আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত আমিও ভালে আছোঁ। আমি গৈ আছোঁ ফ্ৰেণ্ডছ বিয়া ঘৰলৈ। তো বিয়া ঘৰত বহুত কিবা কিবি খালোঁ, আপোনালোকক দেখুৱাম। তো বলক মোৰ লগত বিয়া ঘৰলৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। Say hi. Rumah dulu lah, thale. Mok dela san mai status mari. Itu tuh statusত নহয়। Oh video কৰি আছা। আমি যে বিয়াত গৈ আছোঁ ভিডিঅ' নকৰিব নালাগে। ভাবি। এই কাপোৰ চিলাইছে। ভিডিঅ' কৰি আছা। আপুনি কেমেৰাত পিনে আছে কাপোৰ চালে কেনেকৈ হ'ব? কি কাপোৰ পিন্ধি গৈছে তাই চাইছো। আমি গৈ আছোঁ বিয়াত, পুৰা পাৰ্টি গাড়ীত ভৰ্তি হৈ আছে। এইয়া ইউটিউব ভিডিঅ'। কিয় আপুনি মোৰ ভিডিঅ' নাচায় নেকি? চাও। চাই থাকিব ভাবি। এই দুজনী আমাৰ ভাবি। তাজমিন চাওঁ। ফাতিমা বিশালত পলিথিনটোৰ পইচা লয় কিজানি। মই বিশালত গ'লেতো পলিথিন নলওঁ। পলিথিনটো আনা 20 টকা কিয় দিম? 18 টকা কিয় দিম? চ' ফ্ৰেণ্ডছ, আমি ফাইনেলি আহি পাই গ'লোঁ বিয়া ঘৰ। আমি আজি আহিলোঁ দৰাৰ ঘৰত, ৰাতি যাম আকৌ কইনাৰ ঘৰ। কইনাৰ ঘৰ হ'ল হাউলিত। তোমাৰ পাপা আৰু ইফালে জাকিয়া তাৰ পাপাক বিচাৰি আছে, মাতি আছে। তো বলক আমি ভিতৰত যাওঁ আৰু কফি খাই লওঁ। আৰু অলৰেডি মানুহৰ খোৱা লোৱা শেষেই হৈ গৈছে। আমি আহোঁতে আহোঁতে ৰাতি হৈ গৈছে। তো এই ফ্ৰেণ্ডছ, আমি আহিলোঁ বিয়া ঘৰত। ইফালে ধুলাবৰী বুলি কয় ৰঙীয়া, তাতে আহিছোঁ। তো আজি ৰিচিপশ্যন একচুৱেলি বেলেগ মানুহৰ আছিল। আমি কইনা ঘৰত যাম কাৰণে আজি আহিলোঁ। আমাৰ অহাকালি অহাৰ কথা আছিল, কিন্তু আমি একদিনাই আহিলোঁ। ইফালে এই ভাবি চাওঁ, চবেই লাজ কৰি আছে, আমিও লাজ কৰি আছোঁ। মনে মনে ভিডিঅ' কৰি আছোঁ, ইমান কৰিব পৰা নাই আৰু লাজ লাগি আছে আৰু মানুহবিলাকে চাই আছে। তো ফ্ৰেণ্ডছ, বলক এতিয়া আমি খাই লওঁ। খুৱাই মেইন এয়া হ'ল হাঁহৰ মাংস, মাছ, খাহীৰ মাংস, তাৰপিছত হৈছে মুৰ্গীৰ মাংস আৰু ইফালে গৰুৰ মাংস আছে। তো বলক এতিয়া আমি খাই লওঁ, কাৰণ খোৱাই মেইন। বিয়া ঘৰ মানে খোৱা আৰু বাকী একো নাই। আৰু দৈ গল্লা পিছত দিব আৰু কিবা কিবি আছে, সেইবিলাক পিছত দিব বাৰু। আৰু সেইফালৰ পাৰ্টি খোৱা ষ্টাৰ্ট কৰি দিছে। বলক এতিয়া আমি খোৱা ষ্টাৰ্ট কৰি দিওঁ। চ' ফ্ৰেণ্ডছ, আমি বিয়া ঘৰৰ পৰা আহিলোঁ। বিয়া ঘৰৰ পৰা অহাত আমাৰ 2 ঘণ্টামান হ'ল। তো মই ভাবিলোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ, যিহেতুকে কথা পতা হোৱা নাই। বিয়া ঘৰত আচলতে বহুত লাজ লাগি আছিল ভিডিঅ' শ্বুট কৰিবলৈ, আৰু যেনে তেনে এনে আৰু তলে তলে কৰিছোঁ আৰু অলপ চলপ যি কৰিছোঁ। আৰু খানাটো বহুত ভালে দিছে, কাৰণ হাঁহৰ মাংস আছিল, মুৰ্গীৰ মাংস আছিল, তাৰপিছত মাছ, লোকেল মুৰ্গীটোতো আছিলেই, তাৰপিছত আৰু চব্জি, দালি, মাহৰ দালিটো বহুতেই ভাল পায়। তো এইবিলাক মিঠাই, দৈ গোল্লা চলাতো আছিলেই। তো সেইবিলাক খালোঁ, বহুত ভালকৈ খালোঁ। আৰু দিছেও বহুত। আমি মানে যাৰ যিটো পচন্দ নহয় সেইটো লৈ যাব দিছোঁ। বেয়া কৰা নাই, যিহেতুকে খোৱা বস্তুটো বেয়া কৰিবও নালাগে। চ' সেনেকেই খালোঁ। ভাল লাগিছে খাই। খাহীৰ মাংসটো ভাল লাগিছে, বহুত ভাল লাগিছে। তো বহুত দিছে, খাহীৰ মাংস, হাঁহৰ মাংস, গৰুৰ মাংস, মুৰ্গীৰ মাংস, মাছ, যিমানখিনি আৰু নন ভেজ আছে গোটেই দিছে। তো বহুত ভাল লাগিছে বিয়াখন খাই। তো বিয়া ঘৰৰ পৰা আহিলোঁ। আহি এতিয়া আৰু চব জাকিয়া আৰু তাৰ মাহী টোপনি মাৰিছে, আৰু জাকিয়া পাপা গৈছে ছোৱালীৰ ঘৰত। আমি আচলতে আজি ছোৱালীৰ ঘৰতে যোৱাৰ কথা আছিল। ছোৱালীৰ ঘৰ আছিল হাউলিত,
কিন্তু নগ'লেও ভাগৰ লাগিছে, কাৰণ আমি অহাকালি মানে ক'ৰবাত যোৱাৰ কথা আছে, বৰপেটাত যোৱাৰ কথা আছে। চ' আজি আৰু নগ'লোঁ, যিহেতুকে অহাকালি যামেই। তো আপোনালোকে ক'বচোন। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ পৰা এতিয়া বিদায় লওঁ। বিদায় লোৱাৰ আগত আপোনালোকক সুধো, কোনে কি খাই ভাল পায়, মানে নন ভেজত কোনে কি খাই ভাল পায়, হাঁহৰ মাংস নে মুৰ্গী মাংস নে গৰু মাংস নে খাহীৰ মাংস, যোনে যিটো খাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আশা কৰিছোঁ ময়ো কাৰোবাৰ পচন্দ অপচন্দ বুজি পাম। চ' আজি বিদায় লৈছোঁ, আৰু আপোনালোকে সুস্থ থাকক, নিজৰ কেয়াৰ লওক, নিজৰ ফেমিলিৰ কেয়াৰ লওক। তো আজিলৈকে ইমানেই, নতুন আৰু এটা ব্লগলৈ লগ পাম। চ' বাই বাই, গুড নাইট।